Welcome to my channel Abidas Maths. More reasoning or part calendar theory report আলোচনা কৰিছিলো অলৰেডি মই কেইটামান ক্লাস দিছো প্লেলিষ্টত দিয়া আছে যদি সোৱা নাই তাতে সিৰিয়ালি দিয়া আছে চাব পাৰা আজি নতুন এটা প্ৰশ্ন লৈ আহিছো যদি 2005 চনৰ 6 মাৰ্চ সোমবাৰ তেন্তে 2004 চনৰ 6 মাৰ্চ কি বাৰ হ'ব If 6th March 2005 is Monday, what was the day of the week on 6th March 2004? আগৰ প্ৰশ্নত আছিল এটা সন দিয়া আছিল কিবা এটা তাৰিখ দিয়া আছিল পিছৰ যেটো মাহ বছৰ হেতু আমি উলাইছিল কিন্তু ইয়াত অলপ বেলেগ 2005 চনৰ 6 মাৰ্চ সোমবাৰ দিয়া আছে আগৰটো উলাব লাগিব 2004 উলাব লাগিব এনেকুৱা ধৰণৰ যদি প্ৰশ্ন আহে ভয় খাব লাগি একো নাই আগৰ নিচিনাকে আমি কৰিম আগত যেনেকে যেটো হাতেৰে ভাগ কৰাৰ পিছত যেটো বাকি আছিল বাকিটো যোগ কৰিছিল ইয়াত কি কৰিম বিয়োগ কৰিম তেনেহলে 2005 চনৰ 6 মাৰ্চ সোমবাৰ 2005 চনটো আগত নিলিখি আমি লিখিম 2004 চনটো আগত লিখিম 2004 পৰা মই এতে সৰু এটা দিছো বেছি ডাঙৰ দিয়া নাই 2004 পৰা 2005 এতে বেলেগ আৰু দিব পাৰে মাজত আৰু দুটা তিনিটা চাৰিটা পাঁচটা বছৰ গ্যাপ দিব পাৰে একে নিয়ম হ'ব 2004 পৰা 2005 ৰ 6 মাৰ্চ তেনেহলে ইয়াত এটা বছৰ আহিব ইয়াত কি আহিব এটা বছৰ আহিব যেটো জেনাৰেল বছৰ হয় যেটো সাধাৰণ বছৰ হয় তাক হাতেৰে ভাগ কৰাৰ পিছত আমি কি পাইছিলো সাধাৰণ বছৰত 1 পাইছিলো ভাগ হেক বাকি অড ডেজ 1 পাইছিলো আৰু লিপ ইয়াৰত পাইছিলো কি 2 লিপ ইয়াৰত কি পাইছিলো 2 তেনেহলে 2004 ৰ এটো হল লিপ ইয়াৰ এটো কি লিপ ইয়াৰ 4 ৰে যেহেতু হৰণ যাব এটো কি লিপ ইয়াৰ এই লিপ ইয়াৰৰ যেহেতু আমাৰ ফেব্ৰুৱাৰী মাহটো ধৰাই নাই ফেব্ৰুৱাৰী মাহটো নাই 2004 চনৰ মাৰ্চ 2004 চনৰ মাৰ্চৰ কি বাৰ হ'ব তেনেহলে 2004 মাৰ্চৰ পৰা 2005 মাৰ্চ তাতে কোনো ফেব্ৰুৱাৰী মাহ নাহে হে কাৰণে এটো কি হ'ব এটা সাধাৰণ বছৰ হ'ব আমাৰ ভাগহেক থাকিব 1 আগৰ ক্লাস চালে বুজি পাবা আগৰ ক্লাসত ডিটেইলস আলোচনা কৰা হৈছে 1 তেনেহলে আমাৰ যেটো সোমবাৰ আছিল সোমবাৰ মানডে সোমবাৰৰ আগৰ দিন কৈছিলো 1 বিয়োগ কৰিব লাগিব 1 দিনটো বিয়োগ কৰিব লাগিব যদি এনেকুৱা থাকে যে 2004 চনৰ 6 মাৰ্চ সোমবাৰ 5 চনৰ 6 মাৰ্চ কি হ'ব তেনেহলে আমি যোগ কৰিম আৰু যদি পিছৰটো দিয়া থাকে আগৰটো উলাব লাগে তেনেহলে আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব যেটো বাকি থাকে হেইটো আমি বিয়োগ কৰিম তেনে সোমবাৰৰ আগৰ দিনটো কি আছিল দেওবাৰ সানডে উত্তৰটো কি হ'ব সানডে সোমবাৰ মানডে যদি হয় মানডেৰ একদিন আগত কি হ'ব সানডে দেওবাৰ তো এনেকুৱা ধৰণৰ প্ৰশ্ন কিবা এটা সন দিয়া থাকিলে যদি একো উল্লেখ নাথাকে যে 2010 বা 11 চনৰ 1 জুলাই কি বাৰ আছিল 4 জুলাই কি বাৰ আছিল 15 জুলাই কি বাৰ আছিল মাৰ্চ 5 মাৰ্চ কি বাৰ আছিল এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন মই আলোচনা কৰিম তোমালোকে চাই থাকিবা যদি তোমালোকে মোৰ ক্লাসটো বুজি পাইছা ভাল পাই আছা তেনেহলে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিবা আজিলৈ ইমানে ধন্যবাদ